নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি জন্মাষ্টমী উপলক্ষে কেঁচা চাউলৰ গুড়িৰে নাৰিকলৰ লগত লাড়ু বনাইছোঁ। এনেদৰে দেখিছেনে, ইমান ধুনীয়া হৈছে দেখিবলৈ। প্ৰত্যেক জন্মাষ্টমীতে আমি এনেদৰে কেঁচা চাউলৰ গুড়িৰে নাৰিকলৰ লাড়ু বনাওঁ। আপোনালোকে বনাই নে নবনাই জনাবচোন। এয়া মই আধা কেজিমান চাউল পানীত তিয়াই ৰাখিছিলোঁ 1 ঘণ্টামান। এতিয়া মই উঠাই লৈ গুড়া খুন্দি ল'লোঁ। এতিয়া মই সোৱাদ অনুপাতে গুড়াখিনিত চেনি মিলাই ল'ম। ইয়াৰ পিছত মই এটা নাৰিকল ৰুকি লৈছিলোঁ। এয়া দেখিছেনে, নাৰিকল এটা ৰুকি লৈছিলোঁ। এতিয়া নাৰিকলখিনিত মই গুড়া অকণ অকণকৈ মিলাই দিম। লাড়ু বনাওঁতে পানী মিলাব নালাগে। নাৰিকলখিনিৰ যিমানখিনি পানী থাকে সিমানখিনিৰ ভিতৰতে গুড়াখিনি মেকআপ হোৱাকৈ দি দিব লাগে। ইয়াৰ লগত এড কৰিম এচামুচ ঘি। যিহেতুকে ইয়াতে পনীয়া বস্তু মিলাব নোৱাৰি, সেয়েহে মই আমুল পাউডাৰ 3 পেকেটমান ইয়াতে মিলাই দিম টেষ্টৰ বাবে। খাবলৈ সোৱাদ আৰু টেষ্টি হ'ব। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই ল'ম। এয়া দেখিছেনে, পানী দিয়া নাই, তথাপিতো ঢিলা হৈছে। এতিয়া মই অকণমান আকৌ গুড়া দি দিছোঁ টাইট হ'বৰ বাবে। গুড়াখিনি দিয়াৰ পিছত মই আকৌ ভালদৰে মাৰি লৈছোঁ। এয়া দেখিছেনে, ধুনীয়া টাইট হৈছে। এতিয়া মই লাড়ুৰ আকাৰত বনাই ল'ম এটা এটাকৈ। এয়া দেখিছেনে, মোৰ প্ৰথম লাড়ুটো হৈ গ'ল। এনেদৰে আটাইবোৰ লাড়ু বনাই ল'ম মই। এয়া মই আটাইবোৰ লাড়ু বনাই লৈছোঁ এনেদৰে। এতিয়া মই আপোনালোকৰ মাজত দেখাই দিছোঁ। এয়া দেখিবলৈ ধুনীয়া হৈছেনে? দেখিবলৈ বহুত ধুনীয়া হৈছে নহয়নে? এয়া অকণমান গুড়া ৰৈ গ'ল। পিঠাৰ আকাৰত বনাই মই এতিয়া ফ্ৰাই কৰি ল'ম। পিঠাকেইটা ফ্ৰাই কৰিবৰ বাবে মই কেৰাহীটো বহাই তেল দি দিছিলোঁ। তেল গৰম হোৱাত মই পিঠাকেইটা দি দিছোঁ এটা এটাকৈ। এতিয়া মই লাহে লাহে ওলোটাই দিম আটাইবোৰ পিঠা। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি আৰু সোৱাদ লগা হয় খাবলৈ। কোনোবা বন্ধু বান্ধৱীয়ে যদি ভিডিঅ'টো নতুনকৈ চাইছে, ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। মই দিয়া ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবিলাক পাই থাকিব। এয়া দেখিছেনে, মোৰ আটাইবোৰ পিঠা বনোৱা হৈ গ'ল। ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি আৰু সোৱাদ লগা হৈছে। আপোনালোকেও এনেদৰে বনাই চাব পাৰে খাবৰ মন গ'লে। এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ' লৈ পুনৰ উপস্থিত হ'ম আপোনালোকৰ মাজত। বাই বাই।